আচৰিত লাগে অভিমন্যুদা মানুহে নিজৰ ৰূপ ইমান সহজতে সলাব পাৰে সি গ'লগৈ বিয়াটো বোলে আহিব নোৱাৰে ছুটি নাপায় সৰি অভিমন্যুদা মোৰ অৱস্থাটো চাওকচোন জীৱনটো সদায় জোনাকৰ সন্ধানত থাকোঁতেই গ'ল কিন্তু জীৱনৰ পৰা আন্ধাৰ আঁতৰি নগ'ল এতিয়া বিয়া হ'ব মই আছো নহয় জয়ন্ত গাঁৱৰ মাটি বাৰী বেছি যি সামান্য পইচা হাতলৈ আহিছিল তাৰ এভাগ মই ভাইটিলৈ পঠিয়াই দিছোঁ বাকী এভাগ নবৌক দিছোঁ এজন অক্ষম গান গাই চলি থকা যুৱকৰ দায়িত্ব পালন কৰি মোৰ ভাগটো মই মিলিক দি দিম কিন্তু একো নহয় হে মোৰতো জানাই জীৱনত একো পাবলৈও নাই হেৰুৱাবলৈও নাই যিমান দিন জীয়াই থাকোঁ হয়তো এনেকৈয়ে চলি যাব পাৰিম কিন্তু তোমালোকে মোক ক্ষমা কৰিবা আমাৰ ঘৰখনে তোমাক যেনেকৈ আদৰিব লাগিছিল এতিয়া হয়তো মানে মোৰতো আজি তোমালোকক দিবলৈ একোৱে নাই আছে আছে অভিজিতা জয়ন্ত কিয় আপোনাৰ দৰে এজন মানুহৰ আশীৰ্বাদ তাৰ পৰা জানো আপুনি আমাক বঞ্চিত কৰিব পাৰিব জয়ন্ত